সম্মানীয় ব্যক্তিসকল আৰু মোৰ প্ৰয়োজন বুলি মই ভাবোঁ। এটা জাতিক যদি পৰিচয় দাঙি দিবলৈ হ'লে কৃষি সংস্কৃতিৰ দ্বাৰাহে পৰিচয় দাঙি দিবলৈ পাৰি। আৰু এটা জাতিক জীয়াই থাকিবনে নাই এয়া বাছৰ এটা সঁচাকৈ ভাল লাগিল। আমাৰ মৰিগাঁৱৰ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজে যি তেওঁলোকৰ উদ্যোগত যি সাংস্কৃতিক সমাৰোহ হৈছে, ইয়াত আহি দেখি ভাল লাগিছে। আজি প্ৰায় আমাৰ এই মৰিগাঁও জিলাৰ কাৰ্বিসকলৰ যি কৃষ্টি সংস্কৃতি যি হেৰাই যাব ধৰিছে, এই সন্ধিখনত আমাৰ এই মৰিগাঁও জিলাৰ সাংস্কৃতিক সমাজে তেওঁলোকৰ উদ্যোগত আমাৰ সাংস্কৃতিক সমাৰোহৰ যোগেদি প্ৰায় হেৰাই যোৱা কাৰ্বি সংস্কৃতি পুনৰ উদ্ধাৰ কৰাৰ স্বাৰ্থত যি আগুৱাই আহিছে, তাৰ বাবে মই আৰু কাৰ্বি কালচাৰ ছ'চাইটি হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহি থকা দিনবোৰত আমাৰ এই জাতিৰ কৃষ্টি সংস্কৃতি সংৰক্ষণ কৰাৰ স্বাৰ্থত, ৰক্ষণাবেক্ষণ কৰাৰ স্বাৰ্থত মৰিগাঁও জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজে যি উদ্যোগ লয়, তাৰ লগত আমি কাৰ্বি কালচাৰ ছ'চাইটি কেন্দ্ৰীয় কমিটি হৈ আমি সহযোগিতা আগবঢ়াম বুলি মই আজি এই আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে মই ক'ব খুজিছোঁ।